তীৰ্থনগৰী হাজোলৈ ক্ৰীড়াৰ ক্ষেত্ৰত গৌৰৱ কঢ়িয়াই আনিলে কৰীনা পাটোৱাৰীয়ে লন বলত ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হ'ল হাজোৰ মনাকুছিৰ খেলুৱৈ কৰীনা পাটোৱাৰী উত্তৰাখণ্ডৰ দেৰাদুনত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত অসমৰ হৈ প্ৰতিনিধিত্ব কৰি লন বলত খিতাপ অৰ্জন কৰীনা পাটোৱাৰীৰ খিতাপ অৰ্জন কৰি গৃহভূমিলৈ উভতি অহাত উষ্ম আদৰণি হাজোবাসীৰ পদক লাভ কৰাত কৰীনা পাটোৱাৰীয়ে অসম চৰকাৰ অলিম্পিক সন্থা লন সন্থাৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকলক কৃতজ্ঞতা জ্ঞাপন কৰে পোনপ্ৰথমে মই অসমবাসীলৈ ধন্যবাদ জনাইছোঁ তাৰ পিছত আমাৰ লন বল অসম সন্থালৈ বহুত ধন্যবাদ জনাই তেওঁলোকে এইখিনি সুবিধা দিছে ডাঙৰ ব্যৱসায়ীসকলক বহুত ধন্যবাদ তাৰ পিছত অসমৰ আমাৰ অলিম্পিক সন্থাকো ধন্যবাদ জনাইছোঁ তেওঁলোকে ইয়াতে যেনেকৈ আমাক কেম্প দিছে যিমান সহায় কৰিছে যিমান আমাৰ লগত আগ্ৰহ দিছে ঠিক তেনেদৰে আমাক গেমতো তেওঁলোকে গৈ কিনে বহুত উৎসাহ জনাইছে আৰু বহুত সহায় কৰিছে বহুত ছাপোৰ্ট কৰিছে তাত গৈ বহুত ভাল লাগিছে হাজো ইয়াৰ আগতে মোক খেলো ইণ্ডিয়াত মেডেল পাইছিলোঁ তেতিয়াও মোক তেওঁলোকে অলেখ মৰম দিছে আৰু বহুত মৰম দিছে আৰু বহুত আশীৰ্বাদ দিছে তেওঁলোকৰ আশীৰ্বাদতে মই হয়তো আজি আকৌ নেশ্যনেল গেমছত মেডেল আনিবলৈ সক্ষম হৈছোঁ আৰু যোৱা 2 বছৰে মই ট্ৰাই কৰি আছোঁ 2 বছৰে আমাৰ বাসকলেও গৈছে তেওঁলোকক গভৰ্ণমেণ্টৰ পৰা জব দিছে ময়ো সেই 2 বছৰৰ পৰা মই যাতে নেশ্যনেল গেমছ খেলিব পাৰোঁ তাৰে মই প্ৰিপেৰেশ্যন কৰিছিলোঁ এইবাৰ মই পালোঁ আৰু মোক সুবিধাকণ দিয়াৰ বাবে বহুত ধন্যবাদ লন বল সন্থালৈ উত্তৰাখণ্ডত দেৰাদুনত খেলৰ ক্ষেত্ৰত মোৰ ছাৰসকলৰ বাইদেউসকলৰ মোৰ ফেমিলিৰ যথেষ্ট মৰম আৰু মোৰ ফ্ৰেণ্ডছখিনি বহুতখিনি এনেকৈ যাতে মোৰ আৰু মৰম দি যায় এনেকৈ আগ্ৰহ দি যায় আৰু আহি থকা গেমবিলাকো যাতে মই আৰু প্ৰতিযোগিতাত প্ৰতিনিধিত্ব কৰিব পাৰোঁ তাৰে আমাৰ কমনৱেলথ আছে এছিয়ান গেমছ আছে যাতে মই ট্ৰাই কৰিব পাৰোঁ তাৰ কাৰণে মই যথেষ্ট কষ্ট কৰিম আৰু তেওঁলোক এতিয়া আহ্বান জনাইছোঁ যে ইমানখিনি সুবিধা দিছে তথাপিতো আমি গ'ল আনিবলৈ নোৱাৰিলোঁ যথেষ্ট কষ্ট কৰিছিলোঁ কিন্তু আমি সক্ষম নহ'লোঁ গ্ৰাউণ্ডখন অকণমান আমাৰ কাৰণে বেলেগ আছিলে কাৰণ আমি ইয়াতে চিন্থেটিকত খেলোঁ তাতে গ্ৰাছ হয় সেইকাৰণে আমাৰ প্ৰব্লেম অকণমান হৈছিলে তেওঁলোক এইখিনিয়ে কৈছোঁ যে তেওঁলোকে এখন গ্ৰাছ কোৰ্ট যাতে বনায় আৰু মই এটাই পাইছোঁ ব্ৰঞ্জৰ পদক আমাৰ গোটেই টিমটোত আমি 10টা ইভেণ্টত পাৰ্টিচিপেট কৰিছিলোঁ তাৰে 9টা ইভেণ্টত আমি মেডেল আনিছোঁ আৰু আমাৰ নয়ন বা আৰু বংকিতা মেমে তেওঁলোকে গ'ল্ড মেডেল আনিবলৈ সক্ষম হৈছে 10 দিন এতিয়াও হৈয়ে আছে বাকী ইভেণ্টবিলাক চলি আছে 14 তাৰিখে সামৰণি মাৰিব হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট ইত্যাদি A to Z